গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আজি এটা আনিছোঁ নতুন ভিডিঅ'। কি ভিডিঅ' আপোনালোকে নিশ্চয় গমেই পাইছে। মোৰ পিছফালে চাওক, এতিয়া কি কুঁহিয়া আছে। কুঁহিয়া যিহেতু ম'হ যুঁজ বুলি ক'লে ইয়াৰ পৰাই প্ৰায় আমাৰ গাঁৱৰ পৰাই যায় বুলি ক'ব পাৰি ম'হ যুঁজখনত। যিহেতু ময়ো গৈ আছোঁ, ময়ো বিকোঁ, আমাৰ কুঁহিয়া খেতি কৰে। সেয়েহে মই ভাবিলোঁ এনেকুৱা এটা ভিডিঅ' লৈ যাওঁ, যিটো খেতিৰ পৰা আমি কিমান টকা পাওঁ সেয়া এটা ভিডিঅ'টোত আপলোড কৰিবৰ কাৰণে আহিলোঁ। আপোনালোকে চাই যাই থাকিব। কুঁহিয়াখিনি আগে দেখালোঁ, তাৰপিছত আপোনালোকে চাই থাকক। কুঁহিয়া হৈছে ইয়াৰ পৰাই ম'হ যুঁজত লৈ যোৱা হ'ব। আৰু কুঁহিয়াখিনি মই আপোনাৰ কিমান লাভ হয় সেই সকলোবিলাক ক'বৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। কুঁহিয়া খেতিটো লাভ আৰু বহুত লাভ হয়, মিছা ক'লে কি হ'ব, লাভ হয় কিন্তু কষ্ট হয়। কুঁহিয়া খেতিটো বহুত কষ্ট হয়, হয়তো সেইটো কাৰণে চবেই নকৰে। কিন্তু আমাৰ গাঁৱত প্ৰত্যেক বছৰে এইখন গাঁও বৰচগাবাহা গাঁৱত কুঁহিয়া খেতি কৰে আৰু আমাৰো কৰে। সেইটো কাৰণে আমি যিহেতু ময়ো বিকিব যাওঁ, কিমান প্ৰফিট হয় তাৰে এটা এক্সাম্পল লৈ এই ভিডিঅ'টো লৈ আহিছোঁ। আপোনালোকে শেষলৈ চাই যাই থাকিব। আহকচোন বাৰু আপোনালোকক এটা হিচাপ দিওঁ আৰু কুঁহিয়াখিনি কিমান ওখ হৈছে, কেনেকুৱা হৈছে, সকলোবিলাক দেখুৱাব মানে চেষ্টা কৰি আপোনালোকে ভিডিঅ'টো চাই যাই থাকিব। যাওক, কুঁহিয়া কিমান ওখ হৈছে। ইয়াৰ পৰা মই ইয়াত থাকোঁ আৰু প্ৰায় আকৌ দুটা মানুহ খাব, এনেকুৱা ওখ হৈছে। আৰু এইবাৰ ম'হ যুঁজত আমি লৈ যাম। আৰু ইয়াৰ কুঁহিয়া চাওক কিমান ওখ হৈছে। প্ৰায় এডাল কুঁহিয়া ইয়াত 20 টকা যাব, এইটো কোনো মাত নাই। এডাল কুঁহিয়া 20 টকাত যাব আৰু যোৱা আমি 40 টকা এনেকুৱা বিকিব লাগিব। 50 টকা 60 টকা এনেকুৱাও বিকা যাব ঠাই কিছুমান লৈ। সেইটো ক'ব নাযাওঁ। যোৱা আমি 40 টকা যদি বিকোঁ, তেতিয়াহ'লে এটা খলি কিমান গৈ আছে কুঁহিয়া, সেই হিচাপ কৰি এই অনুপাতটো উলিয়াব পাৰি। আপোনালোকে চাব আৰু কুঁহিয়াবিলাক চাওক কিমান ডাঙৰ হৈছে। কুঁহিয়াবিলাক চাওকচোন আৰু কুঁহিয়া চাওক কিমান ডাঙৰ হৈছে কুঁহিয়া, আৰু এটা খলি কিমানডাল আছে সেই সকলোবিলাক হিচাপ কৰি দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই যাই থাকিব। আৰু কুঁহিয়া খেতিটো কিমান কৰিলে লাভ হয় নে নহয় আপোনালোকে তেতিয়া নিশ্চয় গম পাব এই ভিডিঅ'টোৰ পৰা। আহক আপোনালোকক এইটো খলি মই আপোনাক হিচাপ কৰি দেখুৱাই দিম। আপোনালোকে নিশ্চয় গম পাব কেইটা খলি আছে, মই সেই সকলোবিলাক দেখুৱাই দিম। চাই লওক কুঁহিয়া কিমান ওখ হৈছে। কুঁহিয়া চাওক, ইয়াত আছে 1 2 3 4 5 ইয়াত দুজোপাত আছে 10, আৰু ইয়াত আছে 15, ইয়াত 20, ইয়াত আছে 25, 26, 27, 28, 29, 30, 31, 32, 33, 34, 35, 36, 37, 38, 40, 42ডাল গৈ আছে এটা খলিত। ঘৰে যদি আমি 40কেও ধৰোঁ, তেতিয়াহ'লে ইয়াত আছে 50 খলি। 50 খলি আপোনাৰ এখণ্ডা বুলি কয়। আৰু এখণ্ডাত আপোনাৰ 50 খলি যদি 42ডালকৈ থাকে, তেতিয়াহ'লে আপোনালোকে হিচাপ কৰি চাওক। যোৱা যদি এডাল কুঁহিয়াত যদি আমি 20 টকাকৈ বিকোঁ, তেতিয়াহ'লে হিচাপ কৰিলে আপোনালোকে গম পাই যাব কিমান লাভ হয় কুঁহিয়া খেতিটোত। লাভ হয়, আপোনালোকৰ বহুত লাখ টকা পায়। যদি আপোনালোকে কুঁহিয়াটো কৰিব জানে, বহুত লাখ টকা পায়, কিন্তু বহুত কষ্ট হয়। চাওকচোন বাৰু কিমান ডাঙৰ ডাঙৰ কুঁহিয়া হৈছে। আপোনালোকে নিশ্চয় গম পাইছে। এটা খলিত আপোনাৰ 40ডাল গৈ আছে। 40ডাল আপোনাৰ 52 খলি আছে। 52 খলি এইটো পূৰণ কৰি দিলে আপোনালোকে নিশ্চয় গম পাব আৰু কিমান হাজাৰ টকা আছে। এনেকৈ আমি যদি 2 বিঘামান কুঁহিয়াৰ খেতি কৰিব পাৰোঁ, ইয়াৰ পৰা আমি প্ৰায় বছৰত আমি 2 লাখ টকা ইনকাম কৰিব পাৰোঁ। য'ত আমি ইমান কষ্ট কৰিব লাগে, কিন্তু যেতিয়া কুঁহিয়াটো ওখ হ'লে আমাৰ কুঁহিয়াটো পৰি যায়। এয়া চাওক, এইটো কুঁহিয়াটো পৰি গৈছে। ইয়াত মানে আমি মানুহ হাজিৰা লগাব লাগে আৰু ৰুওঁতে অলপ কষ্ট, চিগুনাব লাগে, আৰু এইখিনিয়ে বেছি কষ্ট। আপোনালোকে এই কুঁহিয়াৰ খেতিটো আপোনালোকৰ কৰি চাব পাৰে। ইয়াৰ পৰা আগ লৈ যায় আপোনালোকৰ এড্ৰেছ দিব পাৰোঁ। মৰিগাঁও জিলাৰ বৰচগাবাহা গাঁৱত আপোনালোকে এনেধৰণৰ কুঁহিয়াৰ খেতি পাব, প্ৰায়ভাগ কুঁহিয়াৰ। আৰু মৰিগাঁও জিলাৰ ইয়াতে বেছি কৰা হয়, কাৰণ এইটোৱে গম পাইছোঁ। কাৰণ আমাৰ মৰিগাঁও জিলা যেতিয়া ম'হ যুঁজ পাতে, মাঘ বিহু পৰম্পৰাগত ম'হ যুঁজত, আৰু ইয়াৰ পৰাই আমাৰ কুঁহিয়াৰ বেছি হয় আৰু বেলেগ কুঁহিয়াৰ নাপাওঁ। ত' সেইটো কাৰণে আপোনালোকে নিশ্চয় গমেই পাব। আমাৰ গাঁওখনে প্ৰায় কুঁহিয়াৰ ভৰি থাকে। এইটো কাৰণে মই কৈছোঁ আমাৰ গাঁৱত এনেধৰণৰ খেতি কৰা হয় বুলি গম পাইছোঁ। থেংক ইউ। আৰু যদি ভাল পাইছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।